নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা কুচিয়া ৰেচিপি দেখুৱাম। এইটো আমাৰ আজি ঘৰতে লাগিছিল কুচিয়াটো। কুচিয়া খাই মই খুবেই ভাল পাওঁ। আপোনালোককো দেখুৱাম মই কেনেদৰে কুচিয়া বনাম। কুচিয়া সকলোৱে প্ৰিয় হয়, প্ৰায় প্ৰিয় হয়। কিছুমানে নাখায়, কিন্তু আজি মোৰ ৰেচিপিটো দেখাৰ পিছত তেওঁলোকৰো কিন্তু খাবলৈ মন যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি গাঁৱৰ মানুহ যেতিয়া কুচিয়াটোতো সহজতে আমি পাওঁৱেই, আৰু আজি মই আপোনালোকক বেছি মছলা নিদিয়াকৈ কুচিয়া বনোৱা দেখুৱাম। আহকচোন আমি এতিয়া চাওঁ মইনো কি ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এয়া চাওক, আমাক লাগিব আলু আৰু নহৰু আৰু গোটা জিৰা, জালুক আৰু নিমখ, অকণমান কালাৰৰ কাৰণে কাশ্মীৰী জলকীয়া আৰু অলপ হালধি। মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ ইয়াত, কাৰণ কুচিয়াৰ মিঠা সোৱাদটো থাকেই যে। কেৰাহীত এতিয়া তেল দিছোঁ। মই তেল ইমানেই মই ব্যৱহাৰ কৰিম, কাৰণ মই আপোনালোকক আগতেই কৈছোঁ আমাৰ ঘৰৰ মানুহে বেছি তেল বা মছলা জাতীয় একো বস্তুৱে ভাল নাপায়। আৰু এতিয়া গৰম হৈছে তেল। ইয়াত আমি দিম নহৰু, নহৰু দিছোঁ। এতিয়া অকণমান জুইটো কমাই ল'ব। কালাৰ হৈ গৈছে। ইয়াত অলপ দিছোঁ হালধি। তাৰপিছত এতিয়া আমি দিম কুচিয়াখিনি। ভালদৰে লৰাই দিবহি। কুচিয়াখিনি দিয়াৰ পিছত এতিয়া আৰু অলপমান হালধি দিম ইয়াত। আৰু দিম আমি নিমখ। নিমখটো জোখত দিব। এতিয়া মই জালুক আৰু জিৰাখিনি নিদিওঁ, নহ'লে বা জ্বলি যাব। এইখিনি আৰু অলপ সময় ভাজিম এনেদৰে। এতিয়া আমি ইয়াতে আলুখিনি দি দিম। এতিয়া ভালদৰে গোটেইখিনি মিহলাই এনেদৰে দিব। আৰু অলপ সময় আমি এতিয়া ঢাকোন দি
ফ্ৰাই হ'বলৈ দিম। এতিয়া মই এগিলাচ পানী দিছোঁ। পানী দিয়াৰ পিছত দেখিছেনে কেনেকৈ উতলাইছে, কাৰণ মই ইয়াত গৰম পানী দিছোঁ। আপোনালোকে গৰম পানীয়ে ব্যৱহাৰ কৰিব। গৰম পানী দিলে ভাল হয়, বস্তুটো টেষ্টিও হয় অলপ। এতিয়া আমি এনেকৈ 10 মিনিটমান সময় ঢাকোন দি পেলাই সিজিবলৈ দিম। এতিয়া দেখিছেনে ঢাকোনখন আঁতৰাই দিছোঁ। এতিয়া 10 মিনিটৰ পিছত খুব ধুনীয়াকৈ সিজিছে। আলুটো সিজিলেনে নাই সেইটো চাই ল'ব, নহ'লে আৰু অলপ সময় সিজিব দিব। মোৰ ইয়াত আৰু অলপ সময় লাগিব, আৰু অলপ সময় মই ঢাকোন দি ৰাখি দিম। ঢাকোনখন আঁতৰাই চাইছোঁ, এতিয়া ধুনীয়াকৈ সিজি গৈছে। আৰু আলুখিনি আপোনালোকে ভাঙি দিব। এয়া দেখিছেনে আলুখিনি ভাঙি দিলোঁ। ইমান সুন্দৰকৈ এইখিনি বনোৱা হৈ গৈছে কম মছলাত। আপোনালোকে এনেকৈ খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় আপোনালোকে জনাব, আৰু ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ নতুনকৈ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব।